আৰম্ভ কৰোঁ। उसकी भुजाएं बदले कथाएं भागीरथ तेरी तरफ शिव जी चले देख जरा ये विचित्र माया পোনপ্ৰথমতে ত্ৰিকুটাৰ ওচৰত আহিব বিচাৰিছোঁ। দীক্ষিতৰ মই শ্বক হৈছোঁ চিৰিয়াছলি আপুনি যেতিয়া আমাৰ আগত আহি কৰি আছিলে মই এটোপাল আমি যেতিয়া আগতে স্কুলত পঢ়ি থাকোঁতে যেতিয়া কাৰেণ্ট যায় তেতিয়া এটোপাল মমবাতি পৰিলে আমাৰ কেনেকুৱা হয় গতিকে আপুনি প্ৰায় 10ডাল মমবাতি লৈ পেলাই প্ৰায় গোটেইখিনি শেষে কৰি পেলালে 12ডাল 12ডাল ফেণ্টাষ্টিক আৰু মই ক'ম যে সাধনাই আমাৰ সকলো উৎকৰ্ষৰ মূল বুলি যে কয় গতিকে সেইটো আপোনাৰ পৰা পুনৰবাৰ আমি প্ৰমাণিত হৈছে গতিকে মই পুনৰবাৰ মোৰ ফালৰ পৰা এক চেনিং হ'ব আপোনাৰ কাৰণে বঢ়িয়া দেখি কিংকিনি সঁচাকৈ মই নিজকে সৌভাগ্যৱতী বুলি ভাবোঁ যে এনেকুৱা এখন মঞ্চত আজি আই এম এ পাৰ্ট অফ ইট মই জাজ কৰিব পাৰিছোঁ। আচলতে এইটো জাজ কৰিব লগা একোৱেই নাই, মই অকল এটাই কথা ক'ম, দিছ ইজ পৰিচয় सीजन 2। विभोर भाई के पास आना चाहता हूँ। सही में ये टैलेंट आसाम में ही होगा बिकॉज दिल्ली में मैंने नहीं देखा ऐसा टैलेंट बहुत अच्छा किया आपने और अच्छा क्या मतलब इसमें क्या आग लगा दिया आपने आग लगा दी असम में तो ढेर सारे टैलेंट है मैं ही नहीं ये बिल्कुल बिल्कुल सब सारे जो बैठा है सब नेशनल लेवल का टैलेंट है আৰু এইবাৰ দীক্ষিতৰ ওচৰত যাব বিচাৰিছোঁ। আপুনি যে কৈ থাকে জুই জুই এইবাৰ সঁচাকৈ জুই জুই একদম জুই পাৰফৰ্মেঞ্চ মানে পৰিচয় ছিজন 2ত আহি নিজকে আচলতে ইয়াত জড়িত হ'বলৈ পাইছোঁ যে সেইটো এটা ভাগ্যৰ কথা মানে ইমান ভাল ভাল পাৰফৰ্মেঞ্চ দেখা পাইছোঁ পাৰফৰ্মেঞ্চ বুলি নকওঁ মই টেলেণ্ট দেখা পাইছোঁ মানুহৰ অদ্ভুত টেলেণ্ট দেখা পাইছোঁ ইয়াতে ধন্যবাদ আপুনি অসমত বুলিয়ে নহয় আপুনি বাহিৰত গৈ এনেকুৱা টেলেণ্ট আপুনি শ্ব' কৰক তাতে বিচাৰোঁ আমি এতিয়া চাৰিওজনকে একেলগে সুধিছোঁ যে যদি থিয় দিয়ে য়েছ যোনে যোনে থিয় দিয়ে আৰু যদি বহি থাকে ন' थैंक यू